2003 চনত যি BTC চুক্তি হৈছিল 2020 লৈকে 17 বছৰ কাৰ্যকালত BTC অঞ্চলত 2008 চনৰ হোৱা গোষ্ঠী সংঘৰ্ষ, 2012 চনত হোৱা গোষ্ঠী সংঘৰ্ষ, 2014 চনত হোৱা গোষ্ঠী সংঘৰ্ষ, আজিৰ দিনলৈকে লাফিকুল ইছলাম ডাঙৰীয়া হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি, খাইৰুল হক ডাঙৰীয়া হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি, আমিনুল ইছলামৰ হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি আজি দিনলৈকে BPF দলে সংখ্যালঘু ৰাইজক কি শান্তি দিব পাৰিছে? এইটো ডাঙৰ প্ৰশ্ন। কাৰণ তেখেতসকলে গাদীত বহি আছিল, তেখেতসকলৰ চৰকাৰে চলি আছিল। দিছপুৰ চৰকাৰ তেখেতসকলৰ এংগলত আছিল। মিত্ৰ দল যিহেতু আছিল, আজিৰ তাৰিখতো মিত্ৰ দল সেই হিচাপে চলি আছে। গতিকে এই 17 বছৰ কাৰ্যকালত BTC অঞ্চলত বসবাস কৰা 35 লাখ জনসাধাৰণে কেনেধৰণৰ শান্তি নিৰাপত্তা পালে, ইয়াত আৰু মই দুনাই ক'ব লগা নাই। তেখেতসকলৰ কৰ্মকাণ্ডই স্পষ্টভাৱে দেখাই দিছে। বিশেষকৈ 93ত যিটো গণ্ডগোল হৈছিলে বাঁশবাৰীত, সেই বাঁশবাৰী গণ্ডগোলত মই নিজে এজন ভিক্টিম হিচাপে তাত শিবিৰত 17 দিন বাস কৰিছিলোঁ। তাৰে বেদনাখিনি মই বুজি পাওঁ। কোনো এজন মানুহৰ আমাৰ সেই সময়ত দেখিবলৈ পাইছোঁ আমি কাফনৰ কাপোৰ বুলি যিটো কয় বগা কাপোৰ, সেইটো নচিব হোৱা নাই। এখন গাড়াত 17 জন মানুহ থ'ব লগা হৈছে। ৰাতিপুৱা ওলাই গ'লে হাজাৰ হাজাৰ ডেড বডি আমি দেখিবলৈ পাইছোঁ। তেতিয়াৰ পৰা আজিলৈকে BPF দলে কেনেকুৱা শান্তি নিৰাপত্তা মুছলিম মানুহ তথা মাইনৰিটি সংখ্যালঘু ৰাইজক দিব পাৰিছে, এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে মই সেই সংখ্যালঘু নেতাসকলক প্ৰত্যাহ্বান জনাই BPF দলৰ নেতা পালি নেতা লগতে ধৰ্মীয় সংখ্যালঘু পৰিষদ যিহেতু BPF দলৰ লগত এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি হৈ কাম কৰি আছে। BPF দলৰ যিটো সংখ্যালঘুক BPF মাইনৰিটি চেল বুলি কয়, এই মাইনৰিটি চেলত থকা প্ৰতিনিধিত্ব কৰা সংখ্যালঘু নেতাসকলক মই প্ৰত্যাহ্বান জনাইছোঁ। আপোনালোকৰ হাতত যদি কোনো ধৰণৰ এভিডেন্স আছে, আপোনালোকে কৈছে ভূমি অধিকাৰৰ কথা, শান্তি নিৰাপত্তাৰ কথা, গতিকে আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ কোনো এভিডেন্স আছে 1 ঘণ্টা সময় দিয়ক, টকশ্ব'ত বহিম। আপোনালোকৰ যিমান ডাঙৰ নেতা পালি নেতা আছে 1 ঘণ্টা সময় দিব। 1 ঘণ্টাৰ ভিতৰত যদিহে আপোনালোকে মোৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব পাৰে, সেই মুহূৰ্তত আপোনালোকৰ দলৰ গামোচা লৈ আপোনালোকৰ দলৰ হৈ কাম কৰিম। আৰু যদিহে মোৰ প্ৰশ্নৰ উত্তৰকেইটা দিব নোৱাৰে, লেণ্ড এডভাইজাৰী বোৰ্ড, আপোনাৰ হৰিশংকৰ ব্ৰহ্ম প্ৰতিবেদন, আপোনাৰ লেণ্ড ৰাইটছৰ যিবিলাক এক্ট আছে, সেই বিষয়ে বিতংভাৱে মই আলোচনা কৰিম। BTC অঞ্চলত এই 17 বছৰে কাৰ্যকাল চলোৱা BPF দলৰ নেতৃত্বত যিখিনি হৈছে, ইয়াৰ খতিয়ান যদি মানে মুখামুখি হিচাপে দিব পাৰে, সেই মুহূৰ্তত মই গামোচা লৈ আপোনালোকৰ দলৰ হৈ কাম কৰিম। যদিহে উত্তৰ দিব নোৱাৰে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা গামোচা আপোনালোকৰ দলৰ মানুহে ল'বলৈ নাই। গতিকে এই 6 মাহ 21 দিন কাৰ্যকালত যিহেতু বানপানীৰ সময়ত, গৰাখহনীয়াৰ সময়ত চেয়াৰমেন নটিফিকেশ্যন পাইছিলোঁ, সেই সময়ত ডেভেলপমেণ্টৰ কিমান কাম কাজ আহে ৰাইজে বিবেচনা কৰিব। কথা হৈছে সমাজৰ মাজত বিভ্ৰান্তিমূলক কিছুমান মন্তব্য দাঙি ধৰি ব্যক্তিগত টাৰ্গেট কৰি লোৱাটো ঠিক নহয়। এতিয়া কথা হৈছে তেখেতসকলে এটা বাক্য কৈছে যে মই যোৱাকালিহে ইয়াত আহিছোঁ গৰিয়াজাৰ অঞ্চলত। এইখন হৈছে মেদিপট্টা মাটি, মোৰ ফাদাৰ মোৰ নাম। 2019 চনত 2007 চনত যেতিয়া জৰীপ হৈছিলে, সেই সময়ত মোৰ নামত নামজাৰি হৈছে। মেদিমাটি মচলপুৰ চাব ডিভিজনৰ জালা ৰাজহুৱা চক্ৰৰ অন্তৰ্গত। তেখেতসকলৰ যদি সন্দেহ আছে, মোৰ নামটো ইয়াত আছে, স্পষ্টভাৱে চাৰ্কুল অফিচত যোগাযোগ কৰি ল'ব পাৰে। মই BTCৰ বাসিন্দা, মোৰ জন্ম BTCত, মোৰ ফাদাৰৰ জন্ম BTCত, মোৰ ফাদাৰৰ জন্ম BTCত। এইটো গ'ল। দ্বিতীয় কথা, তেখেতসকলে কৈছে ভোট দিয়া নিদিয়াটো শান্তি নিৰাপত্তা ভূমিৰ অধিকাৰ। ভোট দিয়া নিদিয়াটো ৰাইজৰ ব্যক্তিগত মৌলিক অধিকাৰ। আমি কাকো ফৰ্চ কৰিব নোৱাৰোঁ। যদি UPPL দলৰ প্ৰতি মানুহ আকৃষ্ট হয়, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ যিটো মানে
কি বুলি কয় তেখেতৰ নেতৃত্ব ভাল যিবিলাক গুণ আছে সেইবিলাক চাই যদি ৰাইজে ভোটদান কৰে তাত আমাৰ ক'ব লগা কোনো একো নাই। মই ইমান ডাঙৰ লিডাৰো নহয়, মই কোনো ৰাজনৈতিক নেতাও নহয়, আপোনালোকৰ মাজত থকা এজন সাধাৰণ ব্যক্তি। গতিকে তেখেতসকলৰ ব্যক্তিগত টাৰ্গেট মই কৰিব বিচৰা নাই। যদিহে মই তেখেতসকলক ব্যক্তিগত টাৰ্গেট কৰোঁ, তেখেতসকল আৰু মোৰ মাজত পাৰ্থক্য কি থাকিব? মই আমাৰ দলৰ যিজন মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নীতি আদৰ্শ, সেই নীতি আদৰ্শত UPPL দল চলি আছে, সেই দলৰ নেতৃত্বত, সেই দলৰ আদৰ্শত ময়ো চলি আছোঁ। গতিকে মই ব্যক্তিগতভাৱে কাকো টাৰ্গেট কৰিব বিচৰা নাই। MSDPৰ অধীনত যিখিনি ঘৰ হৈছিল আমি দেখিবলৈ পাইছোঁ। বামুণজুলি VCDCৰ অন্তৰ্গত এজন বেনিফিচিয়াৰী মই নাম ল'ম, যিজন ৰুক্মণী তামাঙৰ MSDP ফাণ্ডৰ পৰা যিটো ঘৰ বনাই দিয়া হৈছিল, সেই ঘৰটো কিন্তু আকৌ BPF দলৰ নেতা পালি নেতাই সেই ঘৰকে ফটো মাৰি আপোনাৰ PMOI ধন আত্মসাৎ কৰা আমাৰ পৰিলক্ষিত হৈছে। যদিহে আপোনালোকৰ তাত উত্তৰ আছে দিব। দ্বিতীয় ব্যক্তিজন হ'ল সূৰ্য বানু বেগম। সূৰ্য বানু বেগমৰ তেখেতৰ কণ্ডিশ্যন ছেম একেই। তেখেতৰো যোৱা 2-3 বছৰ আগত 1,30,000 টকা একাউণ্টৰ পৰা কেনেকৈ ওলাই গ'ল, এইটো প্ৰশ্ন। দ্বিতীয় কথা হৈছে আপোনালোকে বহুত ধৰণৰ বিতৰ্কমূলক মন্তব্য কৰে। BTR একৰ্ডৰ কথা কৈছে। BTR আৰু BTC একৰ্ডৰ মই বিশেষ নকওঁ, এটা বাক্যই ক'ম। যোৱা যিটো ভূমি অধিকাৰৰ কথা কৈছে, মই স্পষ্টভাৱে আপোনালোকক ক'ব বিচাৰিছোঁ, BPF দলত থকা সংখ্যালঘু নেতাসকলক বিশেষকৈ উদ্দেশ্য কৰি মই ক'ব বিচাৰিছোঁ, যি সময়ত BTC প্ৰশাসনৰ জৰিয়তে হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনত হাইকোৰ্টৰ পৰা নটিচ ইছ্যু হৈছিল, মাটি বাৰী সমস্যাই দেখা দিছিল, সেই সময়ত কিন্তু এই যিটো BTR চুক্তি, এই BTR চুক্তিয়ে কিন্তু BTC অঞ্চলত এটা শান্তিৰ বাতাবৰণ আনিব পাৰিছে। তাৰ প্ৰথম কথাটো হ'ল BTR একৰ্ড হৈছিল 27 তাৰিখে আৰু সেই হাইকোৰ্টৰ ফাইনেল শুনানি আছিল ফেব্ৰুৱাৰীৰ 5 তাৰিখে। যিহেতু BTR একৰ্ড হৈ গ'ল, যাৰ বাবে হাইকোৰ্টৰ যিটো শুনানি হ'ব লগা আছিল সেইটো অট'মেটিক বাতিল হ'ব লগা হ'ল, যাৰ বাবে প্ৰমোদ বড়ো ডাঙৰীয়া, NDP 4টা ফেকশ্যন, নিখিল বড়ো ছাত্ৰ সন্থাৰ শলাগ আমি ল'বই লাগিব। এই BTR চুক্তিয়ে আমাৰ মানুহখিনিক এটা শান্তিৰ বাতাবৰণ আনি দিছে। বিশেষকৈ যিটো অস্ত্ৰ সম্বৰণ কৰিছে তেখেতসকলে, ইয়াতেও কিন্তু BTC অঞ্চলত এটা শান্তিৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিছে। দ্বিতীয় কথা হ'ল তেখেতসকলে কৈছে BTR একৰ্ডৰ কথা। BTR একৰ্ডটো তেখেতসকলে মই বোধ কৰোঁ ভালকৈ পঢ়ি চোৱা নাই। এইখন অসমীয়া ট্ৰেন্সলেট কৰা আছে, ভালকৈ এবাৰ পঢ়ি চাব। মই বিশেষ BTR একৰ্ডৰ বিষয়ে বিশেষ নকওঁ, এটা বাক্যই ক'ম। যোৱা 27 তাৰিখে যি BTR একৰ্ড হৈছিলে, 29 তাৰিখে BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰেছ মিটৰ জৰিয়তে তেখেতে কৈছিল BTR একৰ্ডৰ যিখিনি দফা, এইখিনি যদি অসম চৰকাৰ, ভাৰত চৰকাৰে ফুলফিল কৰে, বড়োলেণ্ড অট'মেটিক হৈ যাব। আকৌ 30 তাৰিখে তেখেতে প্ৰেছ মিট কৰিছিলে, BTR একৰ্ড মই মানি নলওঁ। আকৌ 31 তাৰিখৰ দিনা আবেলি 2টা বজাত BTC ডেপুটি চিফ খাম্পা বৰগয়াৰী ডাঙৰীয়াৰ প্ৰেক্ষাগৃহৰ সন্মুখত প্ৰাংগণত যি BPF দলৰ BTR একৰ্ড সম্পৰ্কে যি মিটিং হৈছিল, সেই মিটিঙত 30,000ৰ পৰা 35,000 সমাগমৰ ভিতৰত তাত আমি দেখিবলৈ পাইছোঁ বড়ো জনগোষ্ঠীৰ পৰা 3,000 পৰা 4,000 ব্যক্তিহে তাত আছিল। সেই মিটিঙত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়া, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, খাম্পা বৰগয়াৰী ডাঙৰীয়াই কিন্তু এষাৰ কথা কৈছিল, যি BTR চুক্তি হৈছে, এই BTR চুক্তিয়ে প্ৰমোদ বড়ো ডাঙৰীয়াই বড়ো জাতিৰ লগত ডাঙৰ গাদ্দাৰী কৰিছে। সেই সময়ত আমাৰ বুজিবলৈ বাকী নাই, যদিহে প্ৰমোদ বড়ো ডাঙৰীয়া BTR একৰ্ডৰ জৰিয়তে বড়ো জাতিৰ লগত গাদ্দাৰী কৰিছে, BTC অঞ্চলত বসবাস কৰা সংখ্যালঘু ৰাইজৰ লগতে বিভিন্ন যি জাতি জনগোষ্ঠী আছে, তেখেতসকলৰ কাৰণে নিশ্চয় ভাল কাম কৰিছে।
কাৰণ এইটো BTCৰ মুৰব্বীৰ মুখৰ বাক্য। গতিকে BTR ৰেকৰ্ড সম্পৰ্কে মই আৰু বিশেষ ক'ব বিচৰা নাই। এতিয়া কথা হৈছে সময় নিৰ্বাচন আহিলে আপোনালোকৰ সংখ্যালঘু ৰাইজৰ কথা মনত পৰে। যোৱাকালি যি প্ৰেছ মিট হৈছে, প্ৰেছ মিটত চেলিমুদ্দিন ডাঙৰীয়া, নুৰ ইছলাম ডাঙৰীয়াই মোক ব্যক্তিগতভাৱে টাৰ্গেট কৰি যিবিলাক মন্তব্য আগবঢ়াইছে, জামে মছজিদ পৰিচালনা সমিতিৰ সম্পাদক বুলি তেখেতে নিজকে পৰিচয় দিছে। গতিকে মই তেখেতক আহ্বান জনাওঁ যে আপুনি কমচে কম মছজিদ লৈ ৰাজনীতি নকৰিব। মছজিদ কাৰো পৈতৃক সম্পত্তি নহয়। আপোনাক আমিহে সম্পাদক বনাইছোঁ, সেই সমাজৰ আমিও এজন সদস্য। গতিকে আপুনি কমচে কম মছজিদ আৰু মছজিদৰ ইমামক লৈ ৰাজনীতি নকৰিব। আপোনাক অনুৰোধ জনাইছোঁ, অনতি পলমে আপুনি সম্পাদক পদৰ পৰা যাতে প্ৰত্যাহাৰ কৰে, অন্যথাই আপোনাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বলৈ মই বাধ্য হ'ম। দ্বিতীয় কথা হৈছে, তেখেতসকলে কৈছে মই হেনো চোৰ ডকাইত। তেখেতসকলে এবাৰ ভাবি চোৱাটো দৰকাৰ। সেই ব্যক্তিসকলে যোৱা 5টা বছৰ কাৰ্যকালত এনৰেগা আঁচনিৰ জৰিয়তে, PMY আঁচনিৰ জৰিয়তে, PM কিষাণৰ জৰিয়তে, বাকী যিবিলাক IBS আছে প্ৰত্যেকটো IBSত তেখেতসকলৰ নাম দেখা যায়। জিঅ'টেকত সেইসকল ব্যক্তিৰ নাম সোমাব পাৰে। যিবিলাক ব্যক্তি আজিৰ তাৰিখত 15-20টা ঘৰ ভাড়াতীয়া হিচাপে দি থৈছে, দোকান চলি আছে, তেওঁলোকৰ নামো ইয়াত দেখিবলৈ পাইছোঁ। যিবিলাক ব্যক্তি 50,000 টকা দৰমহা খাই আছে চৰকাৰী অনুদান, সেইসকলৰো জিঅ'টেকত নাম আমি দেখিবলৈ পাইছোঁ। অনতি পলমে এই কপিবিলাক ৰাজ্যপাল ডাঙৰীয়া, মহামান্য ৰাজ্যপাল ডাঙৰীয়া তাত এক কপি যাব। আৰু ওদালগুৰি জিলা প্ৰশাসন, ওদালগুৰি এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত যিহেতু মোৰ আত্মবিশ্বাস আছে, তেখেতসকলৰ কৰ্মদক্ষতা বহুত ভাল। গতিকে তেখেতসকলৰ টেবুলতো এখন কপি যাব। বিশেষকৈ চিভিল SDO ডাঙৰীয়া, আমাৰ তেখেত যিজন আছে বলিষ্ঠ নেতৃত্ব লোৱা তেখেত ব্যক্তি। গতিকে তেখেতৰ ওপৰতো মোৰ আত্মবিশ্বাস আছে। PMY আঁচনিয়ে হওক, আপোনাৰ জিঅ'টেকে হওক, এনৰেগাই হওক, গোটেইখিনি ডাটা সহকাৰে 2 দিনৰ ভিতৰত তেখেতৰ টেবুলত, তেখেতৰ জৰিয়তে মহামান্য ৰাজ্যপাল ডাঙৰীয়াৰ টেবুলত গৈ পাব। আৰু নুনাই চেৰভাং অঞ্চলে নহয়, গোটেই BTCত এটা ভূমিকম্পৰ সৃষ্টি হ'ব। যদিও মই 3 মাহ জেলত থাকিব লাগে, ক'ৰবাত থাকিব লাগে, যদিও মই খাইৰুল হক ডাঙৰীয়া নিচিনা মৰিবও লাগে, তথাপি মই ভয় নকৰোঁ। এই যি এচাম নেতা পালি নেতাৰ উদ্ভণ্ডালি অহংকাৰ আৰম্ভ হৈছে, এইখিনি কিন্তু পতন অহাটো অনিবাৰ্য। গতিকে মই বিশেষ ক'ব বিচৰা নাই। কথা হৈছে নিৰ্বাচন আহিলে আপোনালোকৰ সংখ্যালঘু ৰাইজৰ কথা মনত পৰে। আপোনালোকে বিতৰ্কমূলক মন্তব্যকেইটা আগবঢ়াইছে যে চাহিব খানৰ কথাত ৰাইজ নচলে। ৰাইজ মোৰ কথাত কিয় চলিব? মই কোন হয়? মইহে ৰাইজৰ গোলাম। যদি মোৰ দক্ষতা আছে, যদি মোৰ ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ, নিশ্চয় ৰাইজে মোৰ কথাত চলিব। আৰু যদি ৰাইজৰ কাৰণে একো কৰিব পৰা নাই, মোৰ কথাত নচলিব, এইটোতো স্পষ্ট কথা। কাৰণ ৰাইজৰ ঠিকা ময়ো লৈ থোৱা নাই আৰু কাকো দিয়াও হোৱা নাই। সংখ্যালঘু ৰাইজৰ ঠিকা কাকো ল'বও দিয়া নাই, মই নিজেও লোৱা নাই। আৰু বিশেষকৈ ধৰ্মীয় নেতাসকল যিসকল আছে, তেখেতসকলক লৈ যাতে কোনেও ৰাজনীতি নকৰে। BTC অঞ্চলত যদি দিল্লীৰ পৰা ভাড়াতীয়া হিচাপেও আনে, তথাপি এইবেলি জমদুৱাৰৰ পৰা 5 মাইল চেৰপাংলৈকে যদি ভূমিকম্প হৈ মাটি উলট পালট হৈ যায়, UPPL দলৰ চৰকাৰ অহাটো নিশ্চিত। ইয়াত কোনেও লৈ কৰিব নোৱাৰে। আৰু অহাকালি চৰকাৰ অহাৰ পিছত সেই নেতা পালি নেতাসকলে কিন্তু আমাৰ কেণ্ডিডেটবিলাকক, আমাৰ দলৰ মুৰব্বীবিলাকক গামোচা পিন্ধাব যে আমিতো দিনতহে BPF আছিলোঁ, ৰাতি UPPL হৈয়ে কাম কৰিছোঁ। আপোনালোকে দেখিবলৈ পাব। গতিকে আৰু এটা কথা কৈছে তেখেতসকলে, UPPL তথা প্ৰমোদ বড়ো ডাঙৰীয়া সংখ্যালঘু ৰাইজক হেনো কেকেৰা আৰু গাহৰি খাব দিছে বা কৈছে। আচলতে যদি আপোনালোকৰ জ্ঞান নাই, তেতিয়াহ'লে অসমীয়া মেজৰ লৈ আপোনালোকে ষ্টাডিটো আগত কৰি লওক। তেখেতে এটা বাক্য কৈছে যে পূৰ্বৰ যিখিনি জনজাতি দিয়া হৈছে, সেই জনজাতিৰ অধিকাৰ খৰ্গ কৰি যাতে কাকো জনজাতি দিয়া নহয়। আৰু যদিহে ভাৰত চৰকাৰ, অসম চৰকাৰে দিব বিচাৰিছে, তাত আমাৰ আপত্তি নাই, কিন্তু আমাৰ অধিকাৰ যাতে খৰ্গ নহয়। আৰু
গোটেই জাতি জনগোষ্ঠীক দিয়ক, মুছলিমকো দিয়ক, এই বিষয়ে উদাহৰণস্বৰূপে তেখেতে কৈছে। কিন্তু তেখেতেও জানে মুছলিম মানুহৰ খাদ্য কি। তেখেত আমাৰ নিচিনা বেঙৰা নহয়। মই ক'ব বিচাৰিছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই সাধাৰণ এটা মন্তব্যত যদি গোটেই BTC অঞ্চলত, গোটেই অসমত যদি তোলপাৰ লাগিব পাৰে সংখ্যালঘু ৰাইজৰ মাজত, যি সময়ত বিশ্বনাথ চাৰিআলিত যি অৱস্থা হৈছিলে, দিন দুপৰতে সেই কথাটো আমি পাহৰি গ'লে নহ'ব। সেই সময়ত আমাৰ ABMছো, আমাৰ আনছো, আমাৰ জমিয়ত, আমাৰ এই ধৰ্মীয় যিসকল নেতা আছিল, জামাতে ৰাজা মুস্তফা ৰাজা ফাউণ্ডেশ্যন, আপোনাৰ নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা, অসমত বাস কৰা যিমান জাতি জনগোষ্ঠীৰ ছাত্ৰ সন্থাবিলাক আছে, প্ৰত্যেককে মই প্ৰতিবাদ কৰাটো দেখিছোঁ আৰু পৰিলক্ষিত হৈছে। কিন্তু BPF দলৰ যি শাসনৰ গাদীত বহি থকা নেতা পালি নেতাৰ লগতে সংখ্যালঘু যি মাইনৰিটি চেল আছে, ধৰ্মীয় সংখ্যালঘু যিসকল লিডাৰ আছে, সেইসকল তেতিয়া ক'ত কুম্ভকৰ্ণৰ নিদ্ৰাত আছিল? মোৰ প্ৰশ্ন। আজি কিয় এই প্ৰশ্নটো আপোনালোকৰ মাজত উদয় হৈছে? BPF দলৰ নীতি আৰু আদৰ্শ। আৰু এটা কথা কৈছে নুনাই চেৰফাং BPFৰ নাম কৰা সমষ্টি। আপোনালোকে কিন্তু এই কথাটো একেবাৰে সঁচা কথা কৈছে। কাৰণ এইবাৰ আপোনালোকৰ যিমান JCP, ফকলেণ্ড যিমান যি আছে, আপোনালোকে লগাই যদি নুনাই চেৰফাঙৰ মাটি উলট পালট কৰি দিয়ে, কৃষ্ণগিৰি জয়ী হোৱাটো নিশ্চিত। আৰু কৃষ্ণগিৰি ডাঙৰীয়াৰ লগত আপোনাৰ তুলনা এই কাৰণেই নাহে, আপুনি ডাঙৰ ডাঙৰ কথা কৈছে, আপুনি কিন্তু আজিৰ তাৰিখতো আপোনাৰ 2টা মাৰ্ডাৰ কেছ চলি আছে। গতিকে আপুনি মুখ চলাওঁতে অকণমান শালীনতা বজাই ৰাখি কথাবিলাক ক'ব। দীনেশ চৌহান আমাৰ দলৰ কোনো কৰ্মী নহয়, আমাৰ দলৰ কোনো নেতা নহয়। দীনেশ চৌহানৰ ইছ্যু লৈ যাতে UPPLক সাঙুৰি নলয়, আপোনাক অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয় কথাটো হৈছে নুনাই চেৰফাং অঞ্চলত আপোনাৰ 5টা বছৰ কাৰ্যকালত বিশেষ পুঁজিৰ কথা মই নকওঁ, আপোনাৰ যিটো ব্যক্তিগত পুঁজি MCLA ফাণ্ড, ইয়াৰে এটা চাইনবোৰ্ড মোক দেখাই দিয়ক। সদৌ শেষত BTC অঞ্চলত বসবাস কৰা BPF দলৰ যিসকল সংখ্যালঘু নেতা আছে, সেই নেতাসকলক মই প্ৰত্যাহ্বান জনাই 1 ঘণ্টাৰ কাৰণে আপোনালোকৰ লগত মই টক শ্ব' কৰিব বিচাৰিছোঁ। আপোনালোকে কোকৰাঝাৰত মাতিব না দিছপুৰত মাতিব না ক'ত মাতিব, য'তে মাতে তাতেই যাম। যদিহে আপোনালোকৰ দলৰ মুৰব্বীয়ে প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি আশ্বাস আজিৰ তাৰিখত দিছে, নিৰ্বাচন ইলেকশ্যন এজেণ্ডা যিখিনি লৈছে, নিৰ্বাচন ইস্তেহাৰত যিখিনি কথা উল্লেখ কৰিছে, তেনেকুৱা যদি পজিটিভ ধৰণত দেখাব পাৰে, নিশ্চয় বিবেচনা আমি কৰিম বুলি কৈ, যদি মোৰ মুখেদি কিবা ভুল বাক্য ওলাইছে, আপোনালোকে সৰু ভাই হিচাপে ক্ষমা কৰি দিব।